নমস্কাৰ বন্ধুসকল, মই ভাস্কৰ জ্যোতি হাজৰিকা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আসাম নেটৱৰ্ক। বন্ধুসকল, আজি আমি কথা পাতিম আপোনালোকে অসম চৰকাৰৰ কোনো ধৰণৰ চাকৰিত কেনে ধৰণৰ ফৰ্মৰ জৰিয়তে এপ্লাই কৰিব। আপুনি কোনো ধৰণৰ অসম চৰকাৰৰ চাকৰিত এপ্লাই কৰিবলৈ খোজে নেকি, অথবা কেনে ধৰণৰ ফৰ্মৰ জৰিয়তে এপ্লাই কৰিলে সেই ফৰ্মখন চৰকাৰে গ্ৰহণ কৰিব। গতিকে বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সাধাৰণতে অসম চৰকাৰে যিখন ফৰ্মৰ জৰিয়তে বিভিন্ন ধৰণৰ তেওঁলোকৰ চাকৰিসমূহত যোগদান কৰিবৰ বাবে এপ্লাই কৰিবৰ বাবে আবেদন বিচাৰে, সেই ফৰ্মখনক কোৱা হয় ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন। আপোনালোকে যদিহে এই ফৰ্মখন আপোনালোকৰ লগত ৰাখিবলৈ বিচাৰে, তেনেহ'লে আপোনালোকে নেটত গৈ চাৰ্চ কৰিব পাৰে ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন ফৰ আছাম গভমেণ্ট। তেতিয়া আপোনালোকৰ PDF ফাইলত সেই ফৰ্মখন ডাউনলোড কৰিবলৈ আহিব। যদিহে আপোনালোকে এই ফৰ্মখন নেটত বিচাৰিবলৈ দ্বিধাবোধ কৰে, তেনেহ'লে আপোনালোকে মোৰ এই চেনেলৰ ডেছক্ৰিপশ্যনত গৈ তাত লিংকটো দি দিম, তাৰ পৰাও আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। এই ফৰ্মখনত থাকিব আপুনি কোনটো অফিচলৈ আৰু কি বিষয়ৰ চাকৰিত আপুনি যোগদান কৰিব বিচাৰে তাৰ বিষয়ে থাকিব। তাত থাকিব আপোনাৰ নেম, ফুল নেম থাকিব, আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ, প্ৰেজেণ্ট এড্ৰেছ, ফাদাৰ্ছ নেম, প্লেচ ইত্যাদি কৰি আপোনাৰ সকলো তথ্য আপুনি তাত যোগান ধৰিব লাগিব। লগতে একপি পাছপৰ্ট ফটো তাত জমা দিব লাগিব। এনেদৰে আপুনি ফৰ্মখন সম্পূৰ্ণ কৰিব পাৰিব। গতিকে বন্ধুসকল, ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে। যদিহে আপোনালোকৰ এনেধৰণৰ বিভিন্ন ধৰণৰ তথ্য আপোনালোকে জানি থাকিবলৈ বিচাৰে, তেনেহ'লে আপোনালোকে মোৰ এই ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা ঘণ্টা বুটামটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।